বৰষুণ 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 নামি আহা বৰষুণ নামি আহা বৰষুণ নামি আহা বৰষুণ বৰষুণ সৰু সৰু আঙুলিৰ ফাকেৰে নামি আহা সৰু সৰু আঙুলিৰ ফাকেৰে নামি আহা হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? সকলো ভালে আছে নিশ্চয়। দুখ সুখৰ মাজেৰে জীৱনটো ভালদৰে উপভোগ কৰি আছে নিশ্চয়কৈ। সন্মুখত আহি আছে হেঁপাহৰ ৰঙালী বিহু। আপোনালোকে কেনেদৰে প্ৰস্তুতি আৰম্ভ কৰিছে জনাবচোন। মোৰতো অলপ অলপকৈ আৰম্ভ হৈয়ে গৈছে। বাকী যিয়েই নহওক, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ গ্লেম গাৰ্ল ছুইটি ইউটিউব চেনেলৰ আন এটি নতুন ব্লগলৈ। ব্লগটোৰ আৰম্ভণিতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ মই পোৱা কেইটামান গিফ্ট। তেতিয়াহ'লে ব'লক আপোনালোকক গিফ্টখিনি দেখাই লওঁ। ফাৰ্ষ্টতে মই দেখাব লৈছোঁ এখন ফটো ফ্ৰেম কৰি দিছে খুব ধুনীয়াকৈ, মোৰ ভাল লাগিছে। কলাজ কৰি দিছে, মোৰ কেইবাখনো ফটো আছে ইয়াতে, গোটেইকেইখন মোৰ ভাল লগাই ফটো। ভাল লাগিছে এইখন ফটো। চাওক, আপোনালোকক দেখাই দিছোঁ ভালকৈ। খুব ভাল লাগিছে ফটোখন। ছেকেণ্ড দেখাব লৈছোঁ, ফটোখন মই ছাইডত দি দিম, ভালদৰে আপোনালোকে চাই ল'ব। ছেকেণ্ড দেখাব লৈছোঁ মই ৰ'ব, এইটো পূৰা এইটো হৈছে সম্ভৱ বেগটো চাগে। কি লিখা আছে? ইণ্টাৰনেশ্যনেল, এইটো ইণ্টাৰনেশ্যনেল গিফ্ট। তো চাই লওঁ ভিতৰত কি ওলায়। ৱাও, এইটো বেগটোতো সঁচাকৈ বহুত বেছি ধুনীয়া। বক্সটো ৰেড, এইটো ভেলভেটৰ হয়, বহুত বেছি ভাল লাগিছে। ভিতৰত কি ওলায় নাজানো। অ' মাই গড, কেনেকুৱা ধুনীয়া লাগিছে। এইটো চাওক, এইটো হৈছে এটা শ্ব'পিচ পিচ। বক্সটো সঁচাকৈ বহুত বেছি ধুনীয়া। তো মইতো উলিয়াই দিছোঁ। কিমান ধুনীয়া লাগিছে। মই ছাইডত ভালদৰে ফটো লগাই দিম। মোৰ বহুত বেছি ভাল লাগিছে। ইয়াতে লক্ষী, গণেশ আৰু সৰস্বতী আছে। তো বহুত বেছি হেপ্পী, ভাল লাগিছে মোৰ। তাৰপিছত দেখাব লৈছোঁ, বক্সটো সঁচাকৈ ধুনীয়া, পূৰা ভেলভেট হয়। বক্সটো বহুত বেছি ভাল লাগিছে। তাৰপিছত দেখাব লৈছোঁ এটা ৱাটচ, এটা স্মাৰ্ট ৱাটচ পাইছোঁ গিফ্টত, বহুত ভাল লাগিছে। এইটো বাৰু আগতে কৰিলোঁ আনবক্সিং। সেইটো ৱাটচটো পিংক কালাৰ, পিংক আৰু ব্লেক, তো বহুত বেছি ভাল লাগিছে। মজা মজা গিফ্ট পাইছে বা বাৰ্থডে। আৰু একেবাৰে শেষৰ গিফ্টটো দেখাব গৈ আছে এতিয়া। শেষৰ গিফ্টটো হৈছে কুৰ্তি ছেট, ভাল লাগিছে। শেষৰ গিফ্টটো হৈছে এইটো কুৰ্তি ছেট, খুব বেছি ভাল লাগিছে। একদম চিম্পল হয় আৰু কাষতে এইটো এমব্ৰইডাৰী কৰা আছে, এইবোৰ মণি দি। খুব বেছি ভাল লাগিছে। কালাৰটো ভাল লাগিছে, কফি কালাৰ মোৰ চইচ হৈছে। আৰু এইটো হোৱাইট পেণ্ট, প্লাজো পেণ্ট। সেয়াই। Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. তো ফাইনেলি গিফ্টখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে জনাব নাপাহৰিব। মোৰ পিছে বহুত বেছি ভাল লাগিলে, কাৰণ গিফ্ট বুলি ক'লে মোৰ এনেও ভাল লাগে যে মনটো সৰুৱে হওক বা ডাঙৰেই হওক, যিয়েই নহওক গিফ্ট সদায় গিফ্টেই হয়। তো গিফ্টখিনি মোক মোৰ ফেমিলি আৰু ফ্ৰেণ্ডে দিছিলে। একচুৱেলি গ'ল বাৰ্থডে 19 মাৰ্চতে দিছিলে। মই ভিডিঅ' বনাম বুলি কৈ বনাবই পৰা নাছিলোঁ, সময়ৰ অভাৱত, অলপমান বেলেগ কামত ব্যস্ত আছিলোঁ সেইবাবে। বাকী যিয়ে নহওক, আজি ফাইনেলি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। শ্বেয়াৰ কৰাৰ কাৰণটো হৈছে কি, কালি যদিও মোৰ হাতত এই গিফ্টখিনি নাথাকে কিবা কাৰণত, বা হেৰাই যায় বা কিবা হয়, যিয়েই নহওক থাকিব বাৰু। যদি নাথাকে কিবা কাৰণত, দেন মই ভিডিঅ'টো চাই মই মনত পেলাব পাৰিম, মোক আমুকে এইটো গিফ্ট দিছিলে, তামুকে এইটো গিফ্ট দিছিলে মোৰ বাৰ্থডেত। যিয়ে নহওক ভাল লাগে। স্মৃতিবোৰ মই সাঁচি থৈ খুব বেছি ভাল পাওঁ। সেইকাৰণে মই ভাবিলোঁ আপোনালোককো দেখাওঁ, আৰু মই ভিডিঅ'টো থাকি যাব, দেন মই শ্বেয়াৰ কৰিলোঁ আৰু।
বাকী যিয়ে নহওক ভাল লাগিলে তো এতিয়া দেৰি নকৰি বলক ব্লগটো কণ্টিনিউ কৰোঁ আৰু মই আজি গৈ আছোঁ এঠাইলৈ ঘৰত আছে আলহী বৌৰ ঘৰৰ পৰা আলহী আহিছে আৰু বৌৰ মাকহঁতৰ লগত মই আজি ফুৰিব গৈ আছোঁ এফালে ক'ত গৈ আছোঁ কি কৰোঁ সকলোখিনি চাই থাকক ভিডিঅ'টো শেষলৈকে শেষত জনাব মই খাঙৰ অভিমান নহবতানে কৰ মমখ লাগিব তোৰ বিচানো জানে কৈ মই আছোঁ এতিয়া বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আলহীক ফুৰাবলৈ আনিছোঁ সন্ধিয়া সময়খিনি ভাবিলোঁ অকণমান ওলাই যাওঁ যিহেতু আগবেলা ওলাই নাহিলোঁ বতৰ ইমান বেয়া আছিলে সেইবাবে বতাহৰ শব্দ শুনিছে চাগে বহুত বতাহ মাৰি আছে তথাপিতো তাৰ মাজতে ওলাই আহিলোঁ মিঠা মিঠা কথাৰে মন উপচাইলে জুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই মিঠা মিঠা কথাৰে মন উপচাইলে জুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই এতিয়া আছোঁ ঘৰত সন্ধিয়া হ'বলৈ হ'ল ৰাতিপুৱা সময়তে মই এটা কেক বেক কৰি থৈ দিছিলোঁ আৰু এতিয়া ভাবিলোঁ অকণমান ডেক'ৰেট কৰি দিওঁ ওপৰত চকলেট দিলোঁ আৰু জেমছৰ কিছুমান এনেকৈ টুকুৰা কৰিছোঁ যাতে অকণমান সজাই দিব পাৰোঁ আৰু দেখিবলৈ ভাল লগাকৈ কিহৰ কাৰণেনো এই প্ৰস্তুতি আৰম্ভ কৰি আছোঁ চাই থাকক ভিডিঅ'টো গম পাই যাব এতিয়া মই বনাব লৈছোঁ ক্ষীৰ ফাৰ্ষ্টতে গাখীৰখিনি দি দিছোঁ গাখীৰখিনি যিহেতু অলপ টাইম বইল কৰিব লাগিব তাৰপিছত এয়া চুগাৰ মই মিক্সিত দি গুড়ি কৰি লৈছোঁ ক্ষীৰখিনি প্ৰায় হ'বলৈ হ'ল এয়া কেক গোলা আৰু ক্ষীৰ ৰেডি হৈ গ'ল আজি আছিলে সৰু দাদাৰ জন্মদিন সেই জন্মদিন উপলক্ষে অকণমানকৈ আয়োজন কৰিছোঁ যিয়ে নহওক আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ এয়া সৰু দাদাৰ লগত আমাৰ টিকলি কেইজনী এয়া আমাৰ বোৱাৰী দেই কুকি আৰু পৰীক নাচিবলৈ শিকাই আছে অকণমান পিছতে মই সৰুজনীৰ লগত বাহিৰলৈ ওলাই আহিলোঁ যিহেতু আগবেলা হৈ আছিলে আৰু ৰ'দটো ওলাই আহিছিলে ফাইনেলি ৰ'দটো অকণমান ওলাইছেগৈ বিহুলৈ চাগে বতৰ ভাল হ'ব বাকী যিয়ে নহওক ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব লগতে যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাইছে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব থেংক ইউ